हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু কৰোনা মহামাৰীৰ বাবে গোটেই ভাৰতত তথা অসমত 22 মাৰ্চৰ পৰা লকডাউন ঘোষণা কৰা হৈছে তেনে ক্ষেত্ৰত ল'ৰা ছোৱালীখিনিৰ বা ছাত্ৰ ছাত্ৰীখিনিৰ বহু পৰিমাণে অসুবিধাৰ সৃষ্টি হৈছে বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সেয়েহে দশম শ্ৰেণীৰ বিজ্ঞানৰ ক্লাছ এটি লোৱাৰ কাৰণে মই আগবাঢ়ি আহিছোঁ সাধাৰণতে বিজ্ঞানখনত তিনিটা ভাগত ভাগ কৰা থাকে আৰু সেয়েহে সকলো ছাত্ৰ ছাত্ৰীয়ে এই বিজ্ঞানখন সহজে আয়ত্ত কৰি ল'ব নোৱাৰে মই ভাবিছোঁ কি তোমালোকক মই যিমান পাৰোঁ সহজ বাক্যত বুজাবলৈ চেষ্টা কৰিম আশা কৰোঁ সকলোৱে বুজি পাব আৰু আয়ত্ত কৰি ল'ব পাৰিব বুলি মোৰ বিশ্বাস গতিকে তোমালোকে ইয়াৰ পিছত মোৰ যেটো নেক্সট ভিডিঅ' আহিব তোমালোকে চাই থাকিবা কম সময়ৰ ভিতৰতে মই নেক্সট ভিডিঅ' আপলোড কৰি আছোঁ তোমালোকৰ ওচৰত যদি তোমালোকৰ এই ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক সাবস্ক্ৰাইব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে বেলেগও কমসে কম এবাৰ চাই বুজিব পাৰে হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমতে আমি জানি লওঁ বিজ্ঞান কিতাপখন কেনেকৈ আমি অধ্যয়ন কৰিব লাগে অধ্যয়ন কৰোঁতে প্ৰথমতে আমি সাধাৰণতে মিনিমাম 4 পৰা 5 বাৰ আমি প্ৰথমতে ভালদৰে ৰিডিং দিব লাগে ৰিডিং দি উঠাৰ পাছত আমি যিটো চেপ্টাৰ অধ্যয়ন কৰিম সাপোজ বিদ্যুৎ অধ্যয়ন কৰিছোঁ সেই বিদ্যুৎৰ ওপৰত আমি যিখিনি পাৰোঁ যিমান চিন্তা কৰোঁ বিদ্যুৎ কি ই ক'ৰ পৰা আহে কেনেকৈ কি কৰে কি নকৰে সেই বিষয়ে যদি আমি ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ গভীৰভাৱে তেতিয়াহ'লে আমাৰ লাভ হ'ব তাৰপিছত পুনৰ আমি সেই যেটো বিদ্যুৎ অধ্যায় সেই অধ্যায়টোৰ যেটো প্ৰথম পেৰাগ্ৰাফ আছে তাতে আমি হেডলাইন পাম আৰু সেই হেডলাইনটোৰ ওপৰত আমি যিমান পাৰোঁ তাত চিন্তা কৰিবলৈ বা ভাবিবলৈ চেষ্টা কৰিব লাগে প্ৰথম যেটো পেৰাগ্ৰাফৰ যেটো হেডলাইন আছে সেইটো আছে বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ বৰ্তনী অৰ্থাৎ বিদ্যুৎ প্ৰবাহ কি বস্তু বা বিদ্যুৎ প্ৰবাহ মানে আছে বিদ্যুতৰ গতি আৰু বৰ্তনী মানে সাধাৰণতে আমি যদি চাওঁ ইংৰাজীত যেটোকে সাৰ্কিট সেই সাৰ্কিট কি আমি সাধাৰণতে বৰ্তনী বুলি নকয় সাৰ্কিট বুলি ক'লে আমি সকলোৱে বুজি পাওঁ তেনে ক্ষেত্ৰত সাধাৰণতে এইবোৰ কি বস্তু এই বিষয়ে অকণমান আমি যিমান পাৰোঁ গভীৰভাৱে চিন্তা কৰিব লাগে যেহেতু আমি এইবোৰ সচৰাচৰ আমাৰ বাস্তৱ জীৱনত কি কৰিছোঁ ব্যৱহাৰ কৰি আছোঁ ইয়াৰ পিছত যেটো পেৰাগ্ৰাফ আছে সেই পেৰাগ্ৰাফটো ভালদৰে দুবাৰ পৰা পঢ়ি উঠি আকৌ পুনৰ তোমালোকে সেই পেৰাগ্ৰাফটোৰ ওপৰত ভাবিবলৈ আৰম্ভ কৰা যিমান পাৰা গভীৰলৈ ভাবা তাৰ পৰা তোমালোকে কিছু পৰিমাণে তোমালোকে নিজে আয়ত্ত কৰি ল'ব পাৰিবা আৰু এনেদৰে যদি তোমালোকে প্ৰতিটো চেপ্টাৰ বা অধ্যায় যদি পঢ়া মই ভাবোঁ তোমালোকে ইয়াৰ পৰা বহুখিনি উপকৃত হ'ব পাৰিবা কথাটো হৈছে কি এতিয়া প্ৰথম যেটো বিজ্ঞানৰ প্ৰথম চেপ্টাৰ আছে ৰসায়ন প্ৰথম যেটো চেপ্টাৰ আছে আমাৰ কিতাপখনৰ আমাৰ সাধাৰণতে এই কিতাপখনত 16টা অধ্যায় আছে আৰু এই 16টা অধ্যায়ৰ প্ৰথম অধ্যায়টো হৈছে কি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ গতিকে এই চেপ্টাৰটো সাধাৰণতে হৈছে কি আমাৰ ৰসায়ন বিজ্ঞানৰ গতিকে এইটো পঢ়িবলৈ আমি প্ৰথমতে আমি জানিব লাগিব মৌলৰ নাম হাইড্ৰজেনৰ পৰা আৰম্ভ কৰি কেলছিয়ামলৈকে প্ৰায় 20টা মৌলৰ নাম আৰু সিহঁতৰ পাৰমাণৱিক সংখ্যা পাৰমাণৱিক ভৰ নহ'লে হ'ব কিন্তু পাৰমাণৱিক সংখ্যা আৰু ভৰ পাৰ্থক্য আছে আমি সাধাৰণতে পাৰমাণৱিক সংখ্যা হাইড্ৰজেনৰ পৰা আৰম্ভ কৰি কেলছিয়ামলৈকে প্ৰতিটো মৌলৰ মনত ৰাখিব লাগিব আৰু সেইবোৰৰ পৰা আমি সাধাৰণতে ইলেক্ট্ৰনীয় বিন্যাস আৰু ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা আমি কি কৰিব লাগিব যোজ্যতা উলিয়াব লাগিব আৰু সেই যোজ্যতা উলিয়াই আমি সেই মৌলবিলাকে কেনেদৰে যৌগ গঠন কৰে তাৰ বিষয়ে আমি কিছু পৰিমাণে কি কৰিব লাগিব জানিব লাগিব বা শিকিব লাগিব এই বিষয়ে তোমালোকে মোৰ বোধৰে নৱম শ্ৰেণীত আৰু অষ্টম শ্ৰেণীত হয়তো কিছুমানে শিকি আহিছে যদিও তোমালোকৰ মনত নাই তথাপিও মই তোমালোকে এই যিখিনি মৌলতা যৌগ যোজ্যতা তাৰ পাছত ইলেক্ট্ৰনীয় বিন্যাস এইবোৰ কেনেদৰে আমি উলিয়াব লাগে সেই বিষয়ে অকণমান জানি লোৱা সাধাৰণতে কি হয় এই যে
ইলেক্ট্ৰনৰ বিন্যাস বা মৌলৰ সংখ্যা আমি সাধাৰণতে জানো যে কোনো এজন ইলেক্ট্ৰনৰ বিন্যাস এইটো ওলাইছিল সাধাৰণতে এজন পদাৰ্থবিজ্ঞানী আছিল নিলছ বৰ নামৰ এজন পদাৰ্থবিজ্ঞানী আছিল আৰু তেখেতে প্ৰথমতে কি কৰিছিল মৌলবিলাকৰ কক্ষৰ সংখ্যা নিৰ্ণয় কৰি উলিয়াইছিল আৰু সাধাৰণতে তেওঁ প্ৰথমতে চাৰিটা কক্ষ নাম আছিল KLMN এই চাৰিটা কক্ষ এই কক্ষত প্ৰথমতে কি কৈছে কে কক্ষত থাকিব পাৰিছিল দুটা ইলেক্ট্ৰন তেওঁ কৈছিল আৰু এল কক্ষত 8টা এম কক্ষত 18টা হ'ব লাগে কিন্তু 18টা থাকে 8টা থাকে কিয় থাকে মই পিছত বুজাই আছোঁ তাৰপিছত পৰা এনেকৈ গৈ থাকিব 32টা এই বিষয়ে আমি কেনেকৈ হয় কি হয় এই বিষয়ে অকণমান মই তোমালোকক প্ৰেক্টিকেল সহকাৰে বুজাই আছোঁ জীৱন পৰা সাধাৰণতে কি হয় এই নিলছ বৰে এইটো নিৰ্ণয় কৰি ওলাইছে সাধাৰণতে মহাকাশ যেনেকৈ আমি জানো যে মহাকাশত বিভিন্ন গ্ৰহ উপগ্ৰহ আছে আৰু সেইবিলাকৰ সাধাৰণতে আমি যে যাওঁ ন সৌৰজগতত সাধাৰণতে কি হয় প্ৰথমতে সূৰ্যক প্ৰদক্ষিণ কৰি সকলোবোৰ গ্ৰহই নিজৰ নিজৰ কক্ষপথত কি কৰি আছে পৰিভ্ৰমণ কৰি আছে আৰু কেতিয়াও কোনো এটা গ্ৰহ আন এটা গ্ৰহত কেতিয়াও কি কৰা নাই খুন্দা কৰা নাই বা বেলেগ গ্ৰহ এটাৰ কক্ষপথত কেতিয়াও উপস্থিত হোৱা নাই কি কৰিছে সদায় নিজৰ নিজৰ কক্ষপথতে ভ্ৰমণ কৰি আছে ঠিক এদৰে ইলেক্ট্ৰনবিলাকো তেনেদৰে আৰু ইয়াৰ কাৰণে সাধাৰণতে ইলেক্ট্ৰনবোৰ সৰ্বোচ্চ বৈধ কক্ষত থকা সৰ্বোচ্চ ইলেক্ট্ৰন সেই সূত্ৰটো নিৰ্ণয় কৰি উলিয়াইছিল নিলছ বৰে আৰু সেই সূত্ৰটো আছিল টুৱাইছ এন স্কোৱাৰ আৰু এই টুৱাইছ এন স্কোৱাৰৰ ভিত্তিতে নিৰ্ভৰ কৰি আমি মৌলবিলাকৰ সাধাৰণতে ইলেক্ট্ৰনৰ বিন্যাস লগতে ইয়াৰ য'ত অৰ্থাৎ ভেলেন্স ইলেক্ট্ৰন আমি নিৰ্ণয় কৰি উলিয়াব পাৰোঁ আৰু তাৰ ওপৰত ভিত্তি কৰি আমি সাধাৰণতে মৌলবিলাকে কেনেদৰে এটা মৌল আন এটা মৌলৰ সৈতে কেনেদৰে যৌগ গঠন কৰে বা কেনে ধাতু অলপৰ সৈতে কেনেদৰে যৌগ গঠন কৰে সেই বিষয়ে আমি কি কৰিম অধ্যয়ন কৰিম গতিকে এইখিনি ষ্টাৰ্ট কৰাৰ আগতে এইখিনি মই তোমালোকক ক'লোঁ এতিয়া আমি নেক্সট আমি যিটো কৰিম মানে সেইখিনি আমি প্ৰেক্টিকেল সহকাৰে কৰি আছোঁ গতিকে তোমালোকে চাই থাকে এইখিনি মই তোমালোকৰ এইখিনি যদি শিকা তোমালোকৰ ৰসায়ন বিজ্ঞানৰ বহুখিনি তোমালোকৰ উপকৃত হ'ব পাৰিব বুলি হ'ব তাৰপিছত আমি প্ৰথম অধ্যায় আৰম্ভ কৰিম